নমস্কাৰ বন্ধুসকল, মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই আহিছোঁ আজি খতৰা সত্ৰত অনুষ্ঠিত হোৱা পাছতি মহোৎসৱলৈ। ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা এই উৎসৱভাগ পালন কৰা হয় চিবাজাৰৰ অঞ্চলৰ খতৰা সত্ৰত। এই উৎসৱভাগ এইবেলি 457তম উৎসৱ হিচাপে ঘোষণা কৰিছে। ইয়াত বহু ধৰণৰ মানুহ আহে আৰু দৰং জিলাত এই উৎসৱভাগী বহুত বিখ্যাত। ইয়াত নন্দ যশোদা কৃষ্ণ জন্ম হোৱাৰ 5 দিনৰ পিছত যিটো উৎসৱ পালন কৰা হৈছিল, সেই উৎসৱটোকে পাছতি উৎসৱ হিচাপে জনা যায়। ইয়াক সম্পূৰ্ণ 3 দিনীয়াকৈ পূজা পাতল কৰা হয়। ইয়াত গাড়ীৰ পূজা কৰা হয়। বিভিন্ন ধৰণৰ মানুহ আহে ইয়াত আৰু বিভিন্ন ধৰণৰ বাণিজ্য মেলাৰে ইয়াত ভৰ্তি হয়। ইয়াত 15 দিনাখন দধিমথন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। 2 দিনা বিশ্বকৰ্মা পূজা কৰা হয়। ইয়াত গাড়ী মটৰ সকলোৰে পূজা কৰা হয় আৰু লাষ্ট যিদিনা শেষ হয় সেইদিনা বোকা ভাওনা হয়।